বাইক চুৰ কৰি আছা নেকি? অ' তালা মাৰলি দে यार চুৰ বাইক চুৰ ভূটান গেট আজি প্ৰৱেশ কৰিহে এৰিম ন বল ইয়াত মানে ভিডিঅ' কৰা এলাও নাই ভিতৰত গতিকে ভিতৰত দেখাই ইয়াৰ মানে দৃশ্যখিনি আপোনালোকক দেখাম তো বহুদিনৰ মূৰত মানে আমি এতিয়া ভূটানত প্ৰৱেশ কৰিম আৰু এইফালে আমাৰ মেডামে চেক কৰি আছে একচুৱেলি ভোটাৰ আইডি হ'লে হয় মানে ভোটাৰ আইডি হ'লে ভিতৰত সোমাব দিয়ে তো আমাক এতিয়া ভিতৰত সোমাব দিব ओके थैंक यू मैडम जी एक बार मेरे चैनल पे हाय ओके इफाले बर्तमान फोटोशूट चलि আছে তো হেল্ল' বন্ধুসকল মই জোনাক নিবিৰ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জোনাক নিবিৰ ব্লগলৈ আৰু বৰ্তমান মই বিদেশৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিলোঁ তো বিদেশ মানে বৰ্তমান আছোঁ মই ভূটানত আৰু সিদিনা মানে আগৰ ভিডিঅ'টোত আপোনালোকে দেখাই পাইছিলোঁ মই সিদিনাই মানে ভূটান আহিছিলোঁ বাট সোমাব দি মানে পাৰা নাছিলোঁ যিহেতু 2টা বজাৰ পিছত আহিছিলোঁ গতিকে আজি 2টা বজাৰ আগতে আহিলোঁ এতিয়া মই ভূটানৰ ভিতৰত আছোঁ আৰু আহাখিনি আপোনালোকক নেদেখালোঁ যিহেতু সিদিনা দেখাইছিলোঁৱে আৰু মোৰ লগত আছে বৰ্তমান এজন কি নাম তোমাৰ ভাই থানেশ্বৰ ৰায় আৰু এই দাদা একজন তাৰপিছত ইফালে অলপতো চিনিয়ে পায় এইবিলাক চিনাকি কৰা এইবিলাক দি মানে লাভ নাই তো এতিয়া আপোনালোকক ভূটানখন দেখাওঁ চাব একদম প্ৰথমৰ পৰা ভিডিঅ'টি মানে ষ্টাৰ্টিঙৰ পৰা ভিডিঅ'টি আপোনালোকে চাব ঠিক আছে চাই থাকক আৰু এনজয় কৰক ফাইনেলি ভূটানৰ কাৰ্ড মানে পাই গ'লোঁ এইখন দিয়ে এতিয়া তাৰমানে আমি গোটেই ভূটানখন মানে ফ্ৰীতে চাব পাম এইখন দিয়ে এতিয়া আমি ভূটানখন মানে ফুৰি আহিব পাৰিম একচুৱেলি আমি বাইক আজি নানিলোঁ বাইকখন মানে অকণমান দূৰত থৈ দিলোঁ মানে আগতে বাইক এলাও নাছিলে দুদিনমান আগত যেতিয়া মানে আহি সিদিনা মানে ৰিটাৰ্ণ গৈছিলোঁ আগৰ ভিডিঅ'ত তো আজি মানে বাইক এলাও দিছে তো বাইকখন অলপ দূৰত থকাৰ কাৰণে আমি আৰু নেক্সট মানে আনিব নগ'লোঁ আজি খোজকাঢ়ি চাওঁ আপোনালোকক যিখিনি পাৰোঁ আপোনালোকক দেখাম 23 না তো প্ৰচেছখিনি একচুৱেলি তাতে দেখুৱাব নিদিলে ভিডিঅ'ত মানে প্ৰচেছখিনি কি হয় তাতে গেটৰ কাউণ্টাৰ এটা থাকে কাউণ্টাৰত যাই সোমাই এভৰিথিং মোবাইল গাড়ীৰ চাবি হেলমেট চব এভৰিথিং ৰাখিব লাগে তাতে তেওঁলোকে ভোটাৰ কাৰ্ডটো চাই ভোটাৰ কাৰ্ডটো এণ্ট্ৰি কৰাৰ পিছত ভোটাৰ কাৰ্ডটো ৰাখি কেনে এইখন এখন কাৰ্ড দিব এইখন কাৰ্ড যাওঁতে আমি যেতিয়া নেকি দি যাম তেতিয়াহে আমাক ভোটাৰ কাৰ্ডটো অৰিজিনেলটো দিব এইটোৱে প্ৰচেছ আৰু এইখিনিয়ে প্ৰচেছ তো অনলি আমি ভোটাৰ কাৰ্ড দি আনি বৰ্তমান ভূটানৰ ভিতৰত আছোঁ বহু বছৰৰ মূৰত এইখন এখন পাৰ্কখনৰ অৱস্থা আগতে যিমানখিনি ভাল আছিল তাতকৈ মানে বেয়া হৈ গৈছে যিহেতু মানে কৰোণা 2019 ক'ভিড-19 কিবা হৈছিলে বাট আমাৰ ইণ্ডিয়াত 2020 আহিছিলে তো 2020 পৰাই মানে এই ভূটান আৰু ইণ্ডিয়াৰ নেকি গেট সেইখন বন্ধ আছিলে তো এতিয়া যিহেতু খোলা দিছে এতিয়া ভূটানখনো কিছু ডেভেলপ হ'ব আৰু তেওঁলোকেও ডেভেলপ হ'ব পৰা নাই কাৰণ ইণ্ডিয়াৰ মানুহৰ লগত নচলিলে তেওঁলোকৰ মানে পইচাটো ক'ৰ পৰা আহিব তেওঁলোকে অৰ্থনৈতিক ক্ষেত্ৰতো ক'ব গ'লে আমাৰ অসমৰ লগতে বেছি উন্নতি কৰি আছে এয়া ভূটানৰ ঘৰবোৰ আৰু বিয়াৰ চাওক ৱাও ৱাইন পূৰা বিন্দাছ কম দামতে পাই যায় ইয়াত একচুৱেলি ইয়াৰ ঘৰবিলাক বিৰাটেই বেছি ভাল লাগে মই ঘৰবিলাকৰ ডিজাইনবিলাক আপোনালোকক দেখাই আছোঁ কেইবছৰ মূৰত ভূটান 3 বছৰ 3 বছৰৰ মূৰত ভূটান আজি বেলেগ এটা লাগি আছে বেলেগ দেশত আছোঁ বিনা পইচাত চাওক গাড়ীবোৰ কি ডিচিপ্লিনত ৰাখিছে ইয়াত মানে এভৰি বস্তু ডিচিপ্লিন মানে এইটোৰ ভিতৰত এনেকৈ মানে সোমাব লাগে একজনকৈ চলো আয়ু এইটো এটা বুদ্ধিষ্টসকলৰ কিবা মন্দিৰে হয় ক'ব গ'লে ইয়াত জোতা চোতা পিন্ধিও সোমাব পাৰে এয়া চাওক আমি বৰ্তমান মানে জোতা পিন্ধি ইয়াত এণ্ট্ৰি কৰিছোঁ আৰু এইটো ঘূৰাব লাগে এয়া চাওক কাৰ্চিন মাৰা আছে কেনেকৈ ঘূৰাই তো এনেকৈ মানে ঘূৰাব লাগে কি বল লাগি আছে চলো ঘূৰাই আছোঁ মই বৰ্তমান ইয়াত মানে এনেকৈ ঘূৰালে বোলে মনৰ কামনাবিলাক মানে পূৰণ হয় মোৰ মনৰ কামনা হ'ল মানে কি ক'ম আৰু মোক বহুত পইচা লাগে মোৰ কেনেকুৱা লাগি আছে ভাল লাগি আছে না আগতে আহি পাইছা নাই ভূটান নাই আগতে অহা নাই এইবাৰ ফাৰ্ষ্ট টাইম আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ মানে মিছন চাইনাত আপোনালোকে গান এটাত দেখিছিলে তো সেই বস্তুখিনি ইয়াতে আছে মানে ঘূৰাব পাৰে মই ঘূৰাই বাৰু দেখাই দি আছোঁ আপোনালোকক বাহিৰৰ ফালৰ পৰা ঠিক আছে তো এইটো চাওক এইটো ৱাও
কি হয় গৰমটো মানে ধামাকা লাগে, ধামাকা গৰম মানে আমাৰ ইণ্ডিয়াতে এনেকুৱা গৰম নাই, প্ৰচুৰ গৰম। ভূটান পাহাৰীয়া জেগা হ'ল কি হ'ল, কিন্তু গৰমটো বহুতেই বেছি ইয়াত। এইফালৰ ভিউটো চাওক কিমান সুন্দৰ ভিউ, আৰু এই ঘৰটো চাওক কি মজা লাগি আছে ঘৰ, খুবেই ধুনীয়া হয়। আৰু এই যে ফেমিলি আছে, ভূটানিজ ফেমিলি, ৰজাৰ পোৱালি দুটা, ৱাইফ আৰু ৰজা, এইজনেই হৈছে ভূটানৰ ৰজা। আৰু এইবিলাক হৈছে ভুটীয়া আখৰ। কোনোবাই কিবা ধৰিব পাৰিছে নেকি? নিশ্চয় পৰা নাই। গুগল ট্ৰান্সলেটৰ যোগেদি আমি নিশ্চয় এইখিনি আমি চাব পাৰিম। আৰু চাওক ভূটান ইণ্ডিয়া ফ্ৰেণ্ডশ্বিপ এছ'চিয়েশ্যন চানৰূপ চংকা 2014। অহ জোতা মজা মজা, এইটো মজা লাগছি, দামটোও মজা, 2890, 2890 টাকা জোতা। ইয়াত বিয়াৰৰ বাহিৰে চব বস্তুৰে দাম বেছি, বিয়াৰটোৱে যি কমত পায়। বিয়াৰ আৰু পেট্ৰলটো দাম বোলে কম বোলে। এয়া চাওক বিয়াৰ মানে প্ৰত্যেকখন দোকানতে, প্ৰত্যেকখন হোটেলতে ইয়াত বিয়াৰ পাব। বিয়াৰৰ দামে একচুৱেলি ইয়াতে বহুতেই কম হয়। তো মই ৰিকমেণ্ড কৰা নাই দেই আপোনালোকে আহি ইয়াতে যে মানে বিয়াৰ খাই যাব, কম দামত পায়, তো এইটো কেতিয়াও নহয়। আপোনালোকে আহিব পাৰে, তেতিয়া মানে ড্ৰিংকছ কৰে তেওঁলোকৰ কাৰণে, আৰু জাষ্ট ক'লোঁ আৰু বেয়া চেয়া নাপাব আপোনালোকে। এয়া হৈছে ভূটানৰ ইছুজু, যিখন নেকি মানে গাড়ী জুবিন দাই লৈ ঘূৰি থাকে, খুব ভাল লাগে ইছুজু গাড়ীখন। আৰু ভূটানৰ মেক্সিমাম গাড়ীত কি এনেকৈ পিছফালে ডিগ্গি থাকে, মাল চাল লোৱাৰ কাৰণে। আৰু এইখন চানৰূপ জংকাৰ যিখন নেকি টাউন, আৰু চান ডিচিপ্লিনত মানে পাৰ্কিং কৰে। সুন্দৰ, কি সুন্দৰ কালাৰ, আৰু প্ৰত্যেকটা ঘৰতে মানে ডিজাইন আছে বেলেগ এটা। একদম পুৰা নিউ, ব্ৰেণ্ড নিউ ইছুজু। এইখন দেখিলে কিবা এটা ভাল লাগে। যদি আমি এতিয়া গৈ আছোঁ শ্বৰ্টকাট, মানে এখন দলং আছে, সেই দলংখন খুবেই বিখ্যাত হয় ইয়াৰে। তো সেই দলংখন আপোনালোকক দেখাওঁ জল্দি জল্দি, আৰু ইয়াৰ পৰা ওলাব লাগে। এইখনে হয় বিখ্যাত দলংখন, এইখন এই পোৱালিগিলা চাওক না, এই হেল্ল', অহ' ধুনীয়া ধুনীয়া পোৱালিবিলাক। আৰু ভূটান পুলিচ এনেকৈ ঘূৰি থাকে ইয়াত, ভূটান পুলিচ হয়। আৰু এইখন দলং, এই ইণ্ডিয়ান টুৰিষ্ট অহা নাই কাৰণে দলঙৰ অৱস্থা এই হৈ আছে। এতিয়াহে কালাৰ চালাৰ কৰিব, আগতে এইবিলাকত মানে পূৰা ট'টেলি কালাৰ আছিল, কালাৰিং পূৰা এটা চাইনি লুক আহিছিলে, এতিয়া নাই। যিহেতু ভূটান আৰু ইণ্ডিয়াৰ গেটখন বন্ধ হৈছিলে, ইণ্ডিয়াৰ মানুহবিলাকে যেতিয়া নাহিব, যেতিয়া টুৰিষ্টে নাহে, তেতিয়া আৰু এইবিলাক মানে বনাই কি লাভ। তো সেয়ে আৰু তো ইয়াৰ উদাহৰণটো একচুৱেলি ক'ব গ'লে কি হ'ব, মানে যেতিয়া সৰস্বতী পূজাত ল'ৰাবিলাক নাথাকে, তেতিয়া ছোৱালীবিলাকৰ মানে মেকআপ মূল্যবিহীন। সুন্দৰ ভিউ, এইখনে আমাৰ ইণ্ডিয়া হয়, আমাৰ নিজৰ দেশ। আৰু এইবিলাক ইয়াৰে মানুহ হয়, স্থায়ী মানুহ। এইবিলাক গাঁও মানে আছে, এইফালে গাঁও, আৰু বেক চাইডত মানে এইটো চাইডতে আছে চিটিখন। তো এই ভূটান আগলৈকে বাৰু কেতিয়াবা আৰু মই দেখাব চেষ্টা কৰিম। আজি তাৰমানে যিহেতু খোজকাঢ়ি আহিলোঁ, যিহেতু প্ৰথম আহিলোঁ 3 বছৰৰ মূৰত, তো সেয়ে আৰু কিবা এটা আনকমফৰ্টেবল লাগি আছিল সোমোৱাৰ কাৰণে। যিহেতু কিছুমান ভূটানত বহুত ষ্ট্ৰিক্ট হয় নিয়মবিলাক, আমাৰ ইণ্ডিয়াৰ নিচিনা নহয়। সেইখিনিয়ে যিমানখিনি আপোনালোক পাৰিলোঁ দেখালোঁ। যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যিমানখিনি যি আছে কৰি দিব। চব বস্তু মানে ফ্ৰী হয়, 1 টকাও দিব নালাগে। জাষ্ট মানে আপোনালোকে যেতিয়া মানে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ে ন, তেতিয়া অলপমান ভাল লাগে, অলপ এনাৰ্জি আহি যায়, অলপমান মানে নেক্সট ভিডিঅ' বনাবৰ কাৰণে মানে এটা কি কয় উৎসাহ বাঢ়ি যায়। তো আজিৰ কাৰণে এইখিনিয়ে, নেক্সট ব্লগত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই, লাভ ইউ অল। এইফালে মোটামুটি আৰু 6-7 কিলোমিটাৰ ভিতৰলৈকে যাব পাৰে। আগত আৰু এখন গেট আছে, সিফালে মানে প্ৰৱেশ কৰিব নিদিয়ে, সেইটো মানে পাৰ হ'ব নিদিয়ে। তো এইফালে বহুতখিনি চাবলগীয়া আছে, তালৈকে গ'লে মানে বাইকৰ প্ৰয়োজন হয়। আমি যিহেতু আজি বাইক অনা নাই, তো আৰু এইখিনিৰে মেইন টাউনখন যায়, মানে চানৰূপ জংকাৰ যিখন নেকি টাউন, এইখন যায় এইপিনেৰে। আৰু ইয়াৰ নিয়মবিলাক বহুতেই ষ্ট্ৰিক্ট হয়। ওৱান ৱে ৰাস্তাত মানে যদি কিবা কাৰণত উল্টা পাল্টা লাগে মানে ফাইন লগাই দিয়ে। সেই ফুটপাথ দি বল, ইয়াত ৰাস্তাৰে খোজ কাঢ়িব নোৱাৰে। ভূটান পুলিচে দেখা পালে মানে আমাৰ ইণ্ডিয়ান মানুহে অলপ বুজায়, ইয়াৰে মানুহবিলাক হ'লেতো আৰু ক'বই নালাগে, দিব মছলা। তো ফুটপাথেৰে মানে খোজ কাঢ়িব লাগে, ফুটপাথেই আৰু ৰাস্তাতে মাত্ৰ গাড়ী চলিব। আমাৰ ইণ্ডিয়ানৰ নিচিনা নহয়।